Hello everyone, welcome to our channel Quality Entertainment. আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমিও ভালে আছো আৰু আজি আহিছো এয়া লিচুবাৰী ডন বস্কো স্কুললৈ যেহেতু ইয়াতে এবাৰ আমাৰ ইছুৱে এডমিশন লৈছে ইয়াতে সিট পালে হেতু কাৰণে ইয়াতে এডমিশন হৈ গল যায় আৰু আজি আহিছো আমি কিতাপ নিবলৈ তাকে ভাবিলো আপোনালোকক অকমান তাহাঁতৰ স্কুলখনৰ পৰিৱেশটো দেখাও আমাৰ যোৰহাটবাসী বা বিভিন্ন প্ৰান্তৰ অসমৰ বহুতে দেখিছে স্কুলখন কিন্তু ভাবিছো তথাপিও বহুতে নাই দেখা সেইবাবে দেখাম বুলি ভাবিলো হেতু কাৰণে অলপ চাই ল'ব আৰু এইটো হৈছে তাহাঁতৰ স্কুলৰ হেইগিটা দেখি আছে নে এইগিটা হৈছে ইছুহঁতৰ ৰুম ইয়াতে তাহাঁতৰ ক্লাছ হ'ব কাৰণ মই তাতে লিখা দেখিছো নাৰ্সাৰী বুলি আৰু এয়া হৈছে আমি ৰৈ আছো কিতাপ ল'বলৈ ইয়া দেউতাকে আৰু ইছু ৰৈ আছে আৰু এফালে আছে হাই সেকেন্ডাৰী মানে হাই স্কুলখনৰ এফালে আছে এইগিটা হৈছে তাহাঁতৰ ক্লাছ গিটা নাৰ্সাৰী এ বি এনেকে লিখা আছে এটো নতুন বিল্ডিং নাজানো আৰু নহয়তো পুৰণা হ'ব পাৰে আৰু এইখিনি হাই সেকেন্ডাৰী বা হাই স্কুলটো এফালে আছে মানে গোটেই স্কুলখনটো এফালে আছে এটো হৈছে অডিটৰিয়ামটো মান চাই লওঁ গৈ পাৰিবা নাই এতে ফেশ্বন শ্ব' হয় কিবা ডান্স হয় পাৰিবা কৰিবলৈ পাৰিবা বা নতুন বেগ লৈ পুৰা গৈ ল'বলৈ ততেই নাই এইখনতে তুমি খেলিব লাগিব নহয় ন এইখনত খেলিব লাগিব এফালে আছে শকত নহয় এইকেইটা তোমাৰ ক্লাছ এই শকত হ'ব নোৱাৰিব শুহি পেলাব বকুল খাবলৈ পাবা আৰু এইবিলাক বকুল গছ ফটোখন মাৰো ইয়াত কেজিৰ পৰা ডাইৰেক্ট 1লৈ যায় ন কেজি 1 to 9 হয় নি আমাৰ দুইজনীকে টেম্পুত উঠাই থৈ অফিচলৈ গ'লগৈ আৰু এতিয়া আমি আহি আছো এপে এখনত এয়া গেটলককে আহি আছো আৰু গৈ পেলাই আপোনালোকক ঘৰৰ পৰা কিতাপখিনি দেখামগৈ এবাৰ ভিডিঅ'টো শেষলৈকে চাব ইছুৰ স্কুলৰ পৰা আহি পালোঁ আহি পাই এতিয়া ভাবিছোঁ কিতাপখিনি খোলোঁ তাকে আপোনালোককো দেখাওঁ আচলতে নাৰ্সাৰী ক্লাছতনো ডন বস্কোত কিমান কিতাপ দিয়ে তাকে দেখাম বুলি ভাবিছোঁ চাবচোন ইমান সৰুতে ইমানেই কিতাপ মানে কেনেকৈ কমপ্লিট কৰিব 4 বছৰ হেল্ল' গাইজ বোলে 4 বছৰত কেনেকৈ কমপ্লিট কৰিব মানে ভাবি পোৱা নাই আপোনালোকক দেখাম চাবচোন হেল্ল' গাইজ এটা মই কিতাপ দেখামকৈ দিয়ে এতিয়া মই কিতাপ দেখাম খোলা এইটো দিছে বেগটো কি কেৰি বেগটোত ভৰাই দিছে এইখিনি এইবিলাক বহি দিছে এয়া দিছে ডন বস্কো হাই স্কুল লিখা আছে দেখোন লিচুবাৰী যোৰহাট বহিয়ে ইমানখিনি দিছে চাওক কিতাপৰ টোপোলা চাওকচোন কিতাপ সোপা 4 বছৰ বয়সত মানে মই এতিয়া ভাবিছোঁ কি যে হ'ব নহয় ইহঁতৰ পাৰিবনে নোৱাৰিব মোৰ এতিয়া সেইটোৱে সন্দেহ হৈছে চা এইবোৰ কিমান আছে 1 2 3 4 5 6 7 8খন বহি বাপৰে আমি চাকৈ 9 মানতহে ইমান বহি লৈছিলোঁ নেকি আমাৰ দিনত 8খন বহি এইবিলাক কিতাপ ৰাইমছত কি আছে চাওঁ কাম লিটল বেবি 1 little 2 little Indians এইবিলাক আছে আৰ্ট অফ স্পকেন ইংলিছৰ কিতাপ এখন লগত দি দিছে ইহঁতিতো এতিয়া ইংলিছত টকিং কৰিব লাগিব বাকী এইবোৰ চাওকচোন ৰ'বা মই কৰি আছোঁ ন শুন ৰ'বা দিয়া
এইবিলাক চাওক ইমান ইমান মোটা কিতাপ চাব দেই এনেকুৱা মোটা কিতাপ দিছে 4খন এইবিলাক প্ৰেক্টিছ বুক চাগৈ Hello guys. এয়া দেখিছেনে মোৰ ডন বক্সৰ পৰা এইখিনি দি পঠাইছে দেখিছে এইবিলাক তুমি লিখিব লাগিব দেইছা এইবিলাক মোক লিখিবলৈ দিছে দেখিছে এয়া দেখিছেনে বাৰু মোক ঢেৰ দি পঠাইছে বাইদেউজনী আৰু এখনোতো আছে গম পাই বাইদেউ হেল্ল' গাইজ আৰ্ট ৰাইটিং নাম্বাৰ এখন আৰ্ট বুক এখন ABCD পিকচাৰ দি দিছে টোটেল কিমান 1 2 1 2 3 4 5 6 7 8 9 10 15 হেৰি আছে 1 10 11 এয়া দেখিছেনে বাৰু ইমান সোপা দি পঠাইছে টোটেল কিতাপ আৰু বহি মিলা 18 এয়া দেখিছেনে মোক ইমান দি পঠাইছে এইটো দেখিছে বেগটো দেখিছে ইমান সোপা আনিবলৈ গধুৰ হৈছে নহয় গম পায়নে হ'ব দিয়ক স্লাইন্স কৰিব দেই আপোনাৰ ভিডিঅ'ত মোৰ ভিডিঅ'টো ডিলিট কৰি দিব সাবস্ক্রাইব করে দিব রে দেখিছে দেখিছে ওলা হলে সাবস্ক্রাইব করে দিব ভিডিঅ'টো মানে মই কাটি দিছিলোঁ কিন্তু তাই মানে ইমানেই কান্দিছে গতিকে মই দেখাইছোঁ আপোনালোকে বেয়া নাপাব কি হৈছে তাই মানে মোক কৰি থকা দেখেনে কি এনে নাজানো ইমানেই নিজক ক'বলৈ কথা ক'বলৈ লাগে মোক ভিডিঅ' কৰিব নিদিয়ে নিজে ক'ব লাগে বহুতেই বেয়াকৈ কৰিছে গতিকে মই কাটি দিছোঁ তাই মানে একদমেই কাটি গোটেই একদম ব্যাকুল মানে নুশুনে কাৰো কথা গতিকে দেখালোঁ আপোনালোকে বেয়া কমেণ্ট নকৰিব প্লিজ আৰু ছোৱালীজনী ময়ো অনুপ্ৰেৰণা দিয়া নাই যে তই ইউটিউবাৰ বন বা কিবা বন মোৰো তেনেকুৱা একো এম নাই জাষ্ট দেখাওঁ আমি কি কৰোঁ বৰ বহুত কিবা এটা কৰাৰ হেঁপাহ তেনেকৈ এতিয়ালৈকে লোৱা নাই মই ইউটিউবত জাষ্ট যিমানখিনি আছে দেখাইছোঁ আৰু গতিকে তাইক লৈ বেয়া কমেণ্ট নকৰিব প্লিজ হাতযোৰ কৰিছোঁ তাইৰ বাবেহে সেই লাষ্টৰ সেইখন পজিশ্যনটো মই দেখাইছোঁ ভিডিঅ'টো দেখাইছোঁ বাকী আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বহুতেই ভুল হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা খুজিছোঁ বেয়া চেয়া নাপাব যদি কেনেবাকৈ আপোনালোকৰ ভাল লাগে কাৰণ স্কুলখন দেখাইছোঁ যিহেতু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ এবাৰ লাইক এটা কৰিব কমেণ্ট এটা কৰিব বেয়া কমেণ্ট নকৰিব তাইক লৈ কমেণ্ট এটা কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই